হেল্ল'। হেল্ল' কি নাম আছিল তোৰ? নামটো জনাবিচোন, পাহৰি গৈছো তোৰ নামটো। ছাৰ মোৰ নামটো মানে শ্ৰীমন্ত। আপুনি মোক টপা ডক্টৰ বুলি কয়। আপুনি টপা ডক্টৰ বুলি ক'লেহে মোক চিনি পায়। শুন টপা ডাক্তৰ, তই যে এইবিলাক দিম আমুক দিম তামুক দিম যে গাই বাই ফুৰিছ, এইবিলাক তোৰ বাপেৰে ঘটি থৈ যোৱা নাছিলে, মাৰে তোৰ এইখিনি যৌতুকত অনা নাছিলে। তই য'তে ত'তে গৈ যে আজিকালি আমুক দিম তামুক দিম যে বকি আছ, তোক বঢ়িয়া কুকুৰে কামুৰিলে নেকি? ছাৰ কোনটো কথা কৈছে মই বুজি পোৱা নাই। কোনটো কথা? তই সেইটো বাদ দে, তই মোক চা, মই কি কৰিছো দেখা নাই? 600 কোটি টকীয়া যুদ্ধ জাহাজখন কেনেকে 16 কোটি টকাত কিনি আনিলো, দেখা নাই তই? এইবিলাকে কাম কৰিব লাগে। তই গাঁৱৰ মানুহখিনিক পইচা দিলে গাঁৱৰ মানুহখিনিয়ে তোক ইলেকশ্যন খেলিবলৈ পইচা দিব নেকি? আম্বানীহঁতে দিব। কাৰ কাৰণে তই চিন্তা কৰিব লাগে? আম্বানীহঁতৰ কাৰণে চিন্তা কৰিব লাগে? গাঁৱৰ মানুহৰ কাৰণে তই প্ৰতিশ্ৰুতিহে দিব লাগে গাঁৱৰ মানুহক। কি আলে বালে মিটিং গাই বহি থাক তই? কাণ তলীয়া চৰ্দি নহয় তোৰ 32টা তাত ভাঙি সৰি পৰিব, মনত ৰাখিবি তই। চৰি ছাৰ। চৰি তৰি বাদ দে, তই যে মানুহক 1000-1200 টকা দিম বুলি প্ৰতিশ্ৰুতি দিলি, এইখিনি টকা দিবলৈ পঞ্চায়তক তই দায়িত্ব নিদিবি। সেইটো কথা তই মনত ৰাখিবি। এইখিনি দিবলৈ আমাৰ যি নিজৰ মানুহ আছে, নিজৰ দলৰ মানুহ আছে, তেওঁলোকক দায়িত্ব দিবি, কমিটি বনাই দিবি, যাতে তেহেঁতি আমাৰ দলৰ মানুহক সুবিধাটো দিব পাৰে। পঞ্চায়তৰ মানুহে কোন দুখীয়া নহয় ভালদৰে জানে, কিন্তু আমাৰ দলৰ মানুহকেইটাহে চিনি পায় দলত কোন আছে দলত কোন নাই, দলৰ কাৰণে কোনে কষ্ট কৰি আছে। সেইকাৰণে দলৰ মানুহক কমিটি দিবি, পঞ্চায়তত এয়া আঁচনিটো নপঠাবি। সোমালেনে মগজত? বুজি পাইছো ছাৰ। অকল বুজি পালে নহ'ব। তোক সিটো দলৰ পৰা আমি কেলৈ আনিছিলো? মুখ্যমন্ত্ৰী বনাবলৈ আনিছিলো নেকি? নাই অনা নহয়। তোক লৈ আনিছিলো সিটো দলৰ পৰা, যাতে ইয়াত থাকি তই হিন্দু মুছলিম লাভ জিহাদ এইবিলাক কৰিব পাৰো। তই এইবিলাক কৰাত ভাল, তোৰ গুণ আছে, তই যিকোনো মানুহৰ লগত মিলি যাব পাৰ। কিন্তু ইয়াত আহি তই কি কৰি আছ? 1 নম্বৰ জাৰ্চি পিন্ধিব লাগে তোক, মুখ্যমন্ত্ৰী আসন লাগে তোক। কাণ খুলি শুনি ল, তোক আমি সেইটো কাৰণে অনা নাছিলো। তোৰ কাম ইয়াত ভৰি চেলেকি থকা। ইয়াত তোৰ মুখ্যমন্ত্ৰী হোৱাৰ কাম নহয়। তোক যিটো দায়িত্ব দিয়া আছে সেইটো কৰ, নে সেইবিলাকৰ দৰে তোৰ মূৰত গোবৰ সোমাই ললি? বুজি পাইছ নাই মোৰ কথাবিলাক? জহৰা, তোৰ মনত আছেনে নাই তোৰ নামত কেইটা কেছ চলি আছে? সেই কেছকেইটাৰ পৰা তোক কোনে বচাই আছে? এইবিলাক কথা মনত ৰাখিবি। দলত বিসম্বাদ কৰিবলৈ তোক অনা নাছিলো। তোৰ কাম যি দিছো সেইটো কৰ। তাতকে বেছি কৰিবলৈ গ'লে বিপদ হ'ব। ক'ত হেৰাই যাবি গমেই নাপাবি। ঠিক আছে ছাৰ, মই মনত ৰাখিম। আৰু শুন, এই তোৰ লগৰ কোনোবা এটা আছে নহয়, পিঁয়াজ হাজৰিকা নে কি, নে আলু হাজৰিকা, তাকো কৈ দিবি কথাবিলাক। সিও কিন্তু বৰ আবুল তাবুল বকি থাকে, মই চাই আছো। এনেকুৱা এটা কাণ তলীয়া লগাম নহয়, তহঁতি গৈ পিনে বাংলাদেশত পৰিবিগে। মনত থাকিব তোক? এতিয়া ৰাখ। ধন্যবাদ ছাৰ। ধন্যবাদ নহয়, ভাৰত মাতা কি জয় ক। ঠিক আছে ছাৰ, ভাৰত মাতা কি জয়। হ'ব দে টপা, এতিয়া ৰাখ। এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে। এই ভিডিঅ'টোৰ লগত কোনো জীৱিত ব্যক্তি বা মৃত ব্যক্তি বা কোনো দলৰ বা কোনো সংগঠনৰ পোনপটীয়া সম্পৰ্ক নাই।